এটা বৰ্তমান নোপোৱা দেখালে গৈ চবেই পাওঁ সেইটোৱে পুৱাই পাই থাকিব নালাগে বানাক্ৰান্তসকলক সহায়ৰ অকণমান হাত আগবঢ়াম বুলি এয়া নাচিউৰ য়েছমিন মই আৰু কেইবাগৰাকীও আছে গোটেই টিমটো আমি গৈছিলোঁ বিহুবৰলৈ আৰু গৈছিলে কেইবাখনো গাড়ী গৈ আছে ৰাইজক সহায় সাহাৰ্য দি আছে আৰু চাওকচোন মানুহখিনি কিমান অসহায় অৱস্থাত এনেকে দৌৰি আহিব পাৰে ভগৱানে যে কেতিয়াও কাকো এনেকুৱা নকৰক প্ৰকৃতিও যে শান্ত হৈ আগৰ নিচিনা হৈ যাওক মানুহখিনিয়ে যে কিমান অভাৱত আছে নহয় আমি বহুত যিমান পাৰো বস্তু লগত লৈ যোৱা হৈছিলে পানীৰ কাৰণে হাহাকাৰ বিশেষকৈ মৰা ধূপ বিচাৰিছিলে প্ৰতিজন মানুহে এই চাওকচোন ঘৰৰ মধুচলৈকে পানী উঠিছে ত্ৰিপাল পোৱা নাই বাকী প্ৰয়োজনীয়খিনি পাইছোঁ কিছু পৰিমাণে বিশেষ আমাক ত্ৰিপাল প্ৰয়োজন হৈছিলে আমি তাত দি তাৰপিছত গধূলিয়ে হ'ল আমি আহি পালোহি বৰ মিচিং গাঁও সেই গাঁওখনৰ গোটেই মানুহখিনি পানীত সৰ্বস্ব হেৰুৱালে কোনোবা সংবাদ মাধ্যম বা চৰকাৰৰ ফালৰ পৰা বা কোনোবাই যদি পাৰ্চনেলি দিব বিচাৰে বিশেষকৈ ত্ৰিপালয় হওক সন্তক বৰ মিচিং আৰু সেই মিচিং গাঁওখনৰ ৰাইজে পানীত সৰ্বস্ব হেৰুৱালে আমি তাতে এজন তাৰ সেই গাঁওখনৰ মুৰব্বী মানুহ এজনক লগত লৈ গৈছিলোঁ এয়া চাওকচোন মানুহৰ আলনা টিভি এয়া মেট্ৰেছ চব ৰাস্তাত বোকাৰ মাজত সোমাই আছেহি দেখিলে মানে আপোনাৰ বুকু কঁপি উঠিব ইমান ভয়ংকৰ এটা ৰূপ লৈ আছে নহয় গাঁওখনৰ খোৱা বস্তুটো অলপ চলপ পাইছে ৰাইজে সকলোৱে সহায় কৰিছে তাৰ উপৰিও সকলোৱে টিউপাল বিচাৰিছে আঁঠুৱা বিচাৰিছে লগতে কাপোৰ বিচাৰিছে আমি যিমান পাৰোঁ নেক্সট টাইম তেনেকুৱা কাপোৰ অলপ ল'বলৈ চেষ্টা কৰিম এয়া য়েছমিন নাচিৰ সিহঁতিখিনি যথেষ্ট সহায় মানে গোটেইখিনি সিহঁতিয়ে কৰিছে মেনেজ বাৰু বহুতখিনি কষ্ট কৰিছে সিহঁতি যিহেতু পেকেটবোৰ আগতীয়াকৈ কৰি থোৱা হৈছিলে সিহঁতি বহুত কৰিছে মানুহে নকৰিও এটলিষ্ট ওপৰৱালাই দেখি আছে সেই গাঁওখনৰ প্ৰায় 300মান মানুহক দিয়া হ'ল তাৰপিছত আমি ৰাস্তাটো যিমান পাৰোঁ তাক এনেকৈ দি অহা হৈছে আমি দৰিকাপাৰ মাজগাঁও তাতো এনেকৈ অলপ চলপকৈ দি অহা হৈছে সঁচাকৈ ৰাইজে যে ইমান সহায় কৰিছে প্ৰত্যেক ঘৰ মানুহে মানুহক সহায় কৰিছে যিহেতু আমি জুবিন দেশৰ মানুহ আৰু জুবিন দেশৰ আমি জুবিন দাৰ আদৰ্শ মতেতো চলিবই লাগিব জুবিন দাই সকলোকে সহায় কৰি দাদা আমাক বহুতখিনি সহায় কৰি দিলে ইয়ালৈ আহোঁতে বহুতখিনি সহায় কৰিলে